Kangthilangso waterfall picnic spot ningkan nerket kechok katalon pon along EM Abarim asok teron kachitong dun. Nomati constituency ke parlo Kangthilangso waterfalls alangsun lake AC nongnam kachithangklong alangsun lo. Labangso alangsun lake ha phusar phisar arni pentame do setame halaso hutke labangso alangsun kelangdam jephan over avela pen ingnam side seta asok teron aphan surihini ra prehini aningkan nomati araratum MEC pahai pen EM longdun det pen abangke labangso alangsun aphan surihini ra prepri aningkan mati jongachiklo niphai troxi arnisi abari EM asok teron pensi Kangthilangso waterfall picnic spot kijui kelang aphan adim semar piponlo semar det pen aningkan wang setame mati jong niphai troxi arnia bangke Kangthilangso amahang kethek arnipu hok ponsi talon pon bom wang bom pen pining surihini ra inkoiraisi aningkan mati jong niphai troxi arni anke Kangthilangso arta ningkaner kep choksi patumi mati jong niphai troxi arni Kangthilangso ningkaner kep amahang kethek arni talon pon bangso katalon pon along karbi lam arjan cheparjan bangphi maloti rong pipi tame chetong dunsi aliralon pidun aluhi sarpo aman pen Karbi Anglong Autonomous Council EM Barim asok teron chetong dunsi bangso ingdeng nerkep Kangthilangso amahang kethek arni katalon pon along mesen pen pachun pon Kangthilangso আমি সকলোৱে জানো Kangthilangso বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো যে Kangthilangso এই পৃথিৱীৰ যেতিয়া আছিল সম্ভৱ সেই তেতিয়ালৈকে এই জলপ্ৰপাতটো আছিল কিন্তু মোৰে সৌভাগ্য বুলি ক'ব লাগিব 2012 চনত ৰাইজৰ আশীৰ্বাদত বা আপোনালোকৰ আশীৰ্বাদত মোক প্ৰতিনিধিত্ব হোৱাৰ লগে লগে মই 2014 চনত কাম আৰম্ভ কৰিছোঁ আৰু সেই তেতিয়া সেই জলপ্ৰপাতটোত ইয়ালৈকে অহাৰ কোনো ৰাস্তা নাছিলে আমি প্ৰথমবাৰ আহোঁতে আমি জংঘল আহিছিলোঁ জংঘল আহি আমি সকলোৱে আমাৰ গোটেই নমতি ৰাইজসকলে আমি একেলগে আহি এই ঠাইডোখৰ প্ৰদৰ্শন কৰিলোঁ সেই প্ৰদৰ্শন দেখাৰ লগে লগে মোৰ অনুভৱ এনে এটা লাগিছে যেন আমি নতুন এটা স্বৰ্গ এটা পাইছোঁ সেই তেতিয়াৰ পৰা মোৰ মনত এটা আহিল যে এই ঠাইডোখৰলৈ আমি ৰাস্তা যদি বনাই দিব পাৰোঁ নিশ্চয় কাৰ্বি আংলং তথা অসমৰ এটা ভাল এটা পৰ্যটন এটা ভাল এটা স্থলী হ'ব বুলি মই অনুভৱ কৰিছোঁ আৰু সেই তেতিয়া আমি ৰাস্তা বনালোঁ আৰু ৰাইজে সহযোগ কৰিছে আৰু সকলো আমাৰ ৰাইজৰ সহযোগ কৰাৰ পাছত লুংলুঙা ৰাস্তা আছিল তেতিয়া ৰাস্তা হোৱাৰ লগে লগে আজি তাৰিখটো 2014 চনত আমি 7 নৱেম্বৰ দিনাখন আমি আনুষ্ঠানিকভাৱে এই ঠাইডোখৰ আমি উদ্বোধন কৰিলোঁ আৰু সেই তেতিয়াৰ পৰা আজি ধৰক অষ্টম 8 বছৰ হৈ গ'ল আজিৰ পৰা গতিকে এই 8 বছৰ ভিতৰত ইমান যে পৰ্যটকসকলে আহিছিল আমি ভাবিব নোৱাৰোঁ এতিয়া আমি দেখিবলৈ পালোঁ যে আজিও বাক্সাৰ পৰা আপোনালোকে মোৰ সন্মুখত বাইদেউ এজনী আহিছে তেওঁলোকৰ পৰিয়ালবৰ্গ আহিছে আৰু আমাৰ কাৰ্বি আংলং বহুত এক্টৰ এক্ট্ৰেছসকলে মোৰ লগত আছে গতিকে অনুভৱটো কেনেকুৱা হৈছে আপোনালোকে মোক সুধিব নালাগে আপোনালোকক লগ পাই ধন্যবাদ জনাইছোঁ মই এনেকুৱা আজি উৎফুল্লিত হৈছোঁ মই ভাবিব নোৱাৰোঁ মই কাৰ্বি আংলঙত মই আগতেও মানে নাম শুনি আছোঁ আহিবৰ মন আছে পাৰ্টি হিচাপেও মন অহাৰ ইচ্ছা আছিলে কিন্তু আজি মোৰ মিষ্টাৰে মানে ইয়াতে ডবকা থানাত 3 বছৰ থাকি গৈছিলে তেওঁ মানে এটা কিবা সাক্ষীৰ কাৰণে আহিম বুলি কৈছিল মোকো ফুৰাব লৈ আহিলে পিছত তেওঁৰ সাক্ষীটো মানে কেঞ্চেল হ'ল তেওঁলোকে আজি ডকমকা মই সেই হেৰিটো জলপ্ৰপাতটো চাব যাম মানে ডকমকাটো এইটো কাৰণে মানে বিখ্যাত হ'ল যিটো মানে আমাৰ আজি 3 বছৰ হ'ল নেকি মানে অভিনীল মানে এই জাগাটো খুব এটা চোৱাৰ ইচ্ছা আছিলে আৰু মই আহোঁতে তেওঁলোকৰ মনত মই এনেকুৱা এটা ইয়াত লৈ আহিছোঁ তেওঁলোকলৈ মই খুব মনত পৰিছে আৰু মানে কাৰোবাক লগ পালি মানে মই এই ঘটনাটোৰ বিষয়ে মই এনে সুধিম বুলিও মই ভাবি আছিলোঁ এৰিয়াটো কোন এৰিয়াত তেওঁলোকক মানে এই ঘটনাটো ঘটিছিলে সেইখিনি মনত মই ভাবি আহি আছিলোঁ সেই হিচাপে মোৰ মনৰ আশাটো পূৰণ কৰি দিলে আমাৰ যিজন আমাৰ EM আছিলে আমাৰ কাৰ্বি আংলঙৰ অশোক টেঙৰ ডাঙৰীয়া মই তেখেতে এই প্ৰজেক্টটো তেওঁৰ হেৰিতে কাৰ্যকালতে উপনিয়াম কৰা বুলি শুনি মই নথৈ আনন্দিত আজি যে সেই সৌভাগ্যৰ দিনটোতে তেওঁক
মই লগ পাম হয় হয় মই ভাবিব নোৱাৰা এনেকুৱা এটা মনটো আনন্দৰে ভৰি পৰিছিল। বাইদেউ এতিয়া হেৰি অসম ৰাইজক এই আপোনালোকৰ এই চেওঁতে এই সুযোগতে মই ক'ব বিচাৰোঁ কাংখিলাংছো আপোনালোকে আহক একবাৰ হ'লে এবাৰ এই ঠাইডোখৰ জলপ্ৰপাতটো চাই যাওক তেতিয়া আপোনালোকৰ অনুভৱ তেতিয়া গম পাব যে কেনে লাগিছে। গতিকে মই ইমানেই কৈছোঁ যে সমগ্ৰ অসমৰ ভাৰতবৰ্ষৰ ৰাইজসকলৰ সৈতে বিনম্ৰ অনুৰোধ আপোনালোকে একবাৰ আহক ঠাইডোখৰ চাই যাওক মোৰ ফালৰ পৰা ইমানেই অনুৰোধ। মনত নাৰাখি আপুনি আপোনালোকে এই কাৰ্বি আংলঙৰ এই জলপ্ৰপাতটো মানে আপোনালোকে চাবলৈ আহক নিশ্চয় নিজৰ সম্পদ বুলি আৰু ইয়াত আহি যিখিনি আনন্দ অনুভৱ কৰিব যেনেকৈ পাহাৰৰ চিনাকি মানে বৈশিষ্ট্যৰে ভৰপূৰ এটা মানে চিনাৰী অনুভৱ কৰিব নোৱাৰা মানে মনটো মানে ইয়াত মানে এনেকুৱা ভাল লাগিছে। আপোনালোকৰ চেনেলৰ জৰিয়তে মই পৃথিৱীৰ মানুহ বা আমাৰ বিশ্ববাসীৰ মানুহক এই জলপ্ৰপাতটো চাব অহাৰ কাৰণে আহ্বান জনালোঁ। নিশ্চয় তেওঁলোকে ইয়াতে আহি আনন্দ উপভোগ কৰিব পাৰিব আৰু লগতে মোৰ সতীৰ্থ বন্ধু অশোক তেৰাঙক মই ধন্যবাদ জনাম। তেওঁ যে এইখিনি ৰাইজৰ কথা চিন্তা কৰি পেলাই এই জলপ্ৰপাতটো তেওঁ যে এটা বহল ভিত্তিত ভৱিষ্যতৰ কাৰণে ইয়াৰে যুৱক যুৱতীৰ কথা চিন্তা কৰি পেলাই এই জাগাখিনি উন্নতিৰ কথা চিন্তা কৰি পেলাই যে তেওঁ এটা প্ৰজেক্ট মানে আৰম্ভ কৰিলে ইয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত অসংখ্য ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে এই জলপ্ৰপাতটো যিমান দিনলৈ মানে পৃথিৱী জীয়াই থকালৈকে তেওঁৰ নাম চিৰস্মৰণীয় হৈ জীয়াই থাকিব আৰু সকলোৱে মনত ৰাখিব মৰি গ'লেও ধৰক আমাৰ চেনেলৰ জৰিয়তে মই এইটোৱে মেছেজ দিব বিচাৰিম যে সেইদিনা দুৰ্ঘটনাটো মানে ধৰ সেই সময়ত এটা সোপা ধৰা ওলোৱা মানে এটা হেৰি চলি আছিলে এই অপপ্ৰচাৰ চলি আছিলে সেই অপপ্ৰচাৰত তেওঁলোকে বলি হ'ল আৰু এনেকুৱা ৰাতিৰ সময়ত দিনতে মানে যেনেকুৱা জংঘলৰে আৱৰি থকা ভয় লাগে আৰু সেই সময়ত যেতিয়া ৰাতি হৈছিল ঘটনা খবৰ কি হাতপেন দৰচিং তেৰাং নিউজ ফাৰ্ষ্ট কাৰ্বি আংলং।